শান্তি 27 মে 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ মুখ এতিয়া স্বৰ্গৰ ফালে। তোমালোকে নৰকৰ পৰা কাষৰীয়া হৈ এতিয়া স্বৰ্গৰ ফালে গৈ আছা হওক। সেয়েহে বুদ্ধিৰ যোগ নৰকৰ পৰা আঁতৰাই দিয়া। প্ৰশ্ন: সকলোতকৈ উচ্চ আৰু সূক্ষ্ম লক্ষ্য কোনটো? সেয়া কোনে অতিক্ৰম কৰিব পাৰে? উত্তৰ: তোমালোক সন্তানসকলে স্বৰ্গৰ ফালে মুখ কৰা। মায়াই তোমালোকৰ মুখ নৰকৰ ফালে ঘূৰাই দিয়ে, অনেক ধুমুহা আনে। সেই ধুমুহা অতিক্ৰম কৰা, এয়াই হৈছে সূক্ষ্ম লক্ষ্য। এই লক্ষ্য অতিক্ৰম কৰিবলৈ নষ্টমোহা হ'ব লাগে। নিশ্চয়তা আৰু সাহসৰ আধাৰত ইয়াক অতিক্ৰম কৰিব পাৰা। বিকাৰীসকলৰ মাজত থাকি নিৰ্বিকাৰী ধ্বংস হোৱা, এই ক্ষেত্ৰতে পৰিশ্ৰম কৰিবলগীয়া হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই পুৰণি সৃষ্টিৰ এতিয়া অন্তৰ সময়। পিতা পোনে পোনে আহিছে, সেয়েহে একেবাৰে সমৰ্পিত হৈ যাব লাগে। বাবা, এয়া সকলো আপোনাৰ... এইটো যুক্তিৰে শূন্য আত্মা হৈ যাবা। 2. মুৰলী কেতিয়াও ক্ষতি কৰিব নালাগে। মুৰলী পঢ়া বা শুনাৰ ক্ষেত্ৰত অমনোযোগী হ'ব নালাগে। এনেকুৱা নহয় যে মই নপঢ়িলোঁ তাতে কি হ'ল, মইতো পাৰ হৈ গ'লো। নহয়, এনেকৈ ভবাটো দেহ-অভিমান। মুৰলী অৱশ্যেই পঢ়িব লাগে। বৰদান: নিজক গঢ় দি সঁচা সোণ হৈ প্ৰতিটো কাৰ্যত সফল হওঁতা স্ব-পৰিৱৰ্তক হোৱা। বিস্তাৰ: যিয়ে সকলো পৰিস্থিতিত নিজক পৰিৱৰ্তন কৰি স্ব-পৰিৱৰ্তক হয়, তেওঁ সদায় সফল হয়। সেইকাৰণে নিজক পৰিৱৰ্তন কৰাৰ লক্ষ্য ৰাখা। অন্য পৰিৱৰ্তন হ'লেহে মই পৰিৱৰ্তন হ'ম, নহয়। অন্য পৰিৱৰ্তন হওক বা নহওক, মই পৰিৱৰ্তন হ'ব লাগে। অৰ্জুন: মই হ'ব লাগে। পৰিৱৰ্তন কৰাত সদায় মই প্ৰথম। যিয়ে এই ক্ষেত্ৰত প্ৰথমে নিজক প্ৰাধান্য দিয়ে, তেওঁৱেই প্ৰথম নম্বৰ হৈ যায়। কিয়নো নিজক গঢ় দিওঁতাজনেই সঁচা সোণ। সঁচা সোণৰহে মূল্য আছে। শ্লোগান: নিজৰ শ্ৰেষ্ঠ জীৱনৰ প্ৰত্যক্ষ প্ৰমাণৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পিতাৰ সমান হোৱা বা পিতাৰ সমীপত আহিবলৈ হ'লে অপবিত্ৰতা অৰ্থাৎ কাম মহাশত্ৰুৱে যাতে সপোনতো প্ৰহাৰ নকৰে। সদায় ভাইভাৰ স্মৃতি সহজ আৰু স্বতঃস্বৰূপ হওক। আত্মাৰ প্ৰকৃত গুণস্বৰূপ আৰু শক্তিস্বৰূপ স্থিতিৰ পৰা অৱনমিত নহবা। ওম শান্তি।